দৰং আৰু ওদালগুৰি জিলাৰ ব্যাসৰ ওজাপালিৰ শিল্পী দলসমূহক সামৰি দৰঙী কলা কৃষ্টি উন্নয়ন সংঘই ব্যাস সংগীতৰ এক কৰ্মশালা অনুষ্ঠিত কৰে। ঐতিহাসিক খটৰা সত্ৰৰ অতিথিশালাত অনুষ্ঠিত এই কৰ্মশালাত সহযোগ কৰে খটৰা সত্ৰৰ পৰিচালনা সমিতিয়ে। ব্যাস সংগীত সঠিক মাত্ৰা আৰু সন্মিলনত ৰূপ উপস্থাপন কৰাৰ স্বাৰ্থত আয়োজন কৰা হয় এই কৰ্মশালা। 1974 চনৰ 1 জুলাই তাৰিখে দৰং জিলাৰ মাজমজিয়া চিপাঝাৰত দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ নামে এক অনুষ্ঠান স্থাপন কৰা হয়, প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ উদ্দেশ্য আছিল দৰঙৰ বিভিন্ন গাঁৱত সিঁচৰিত হৈ থকা এই লোককলাখিনিক একত্ৰিত কৰি শুদ্ধ ৰূপত পৰিৱেশন কৰা, ইয়াক প্ৰচাৰ কৰা, সংৰক্ষণ কৰা, গৱেষণা কৰা আদি চিন্তা চৰ্চা কৰা হৈছিল। আৰু সেই উদ্দেশ্য আগত ৰাখি আজি অবিভক্ত দৰঙৰ 40 জোৰাতকৈও অধিক ব্যাস সংগীতৰ ওজাপালিয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে। আমাৰ উদ্দেশ্য হৈছে এইটো ব্যাস সংগীতৰ যিটো গৰিমা, যিটো সক্ৰিয়তা, যিটো স্বাভিমান তাক বজাই ৰাখিবৰ চিন্তা চৰ্চা কৰা হৈছে। কিবা কাৰণত কিবা ৰাগ হেৰাই গৈছে তাক উদ্ধাৰ কৰিব লাগিব, পদসমূহ আমি ঠিক কৰিব লাগিব, দলুৰি লেচাৰী ছবি ঝুমুৰি যদি আছে এইবিলাক কৰিব লাগিব, মুদ্ৰাসমূহ আছে তাক কৰিব লাগিব, বুলন আছে, চাৱনী আছে, এই আটাইখিনি আমি শুদ্ধ ৰূপত প্ৰচাৰ কৰি সংৰক্ষণ কৰি ব্যৱস্থা কৰাৰ চিন্তা চৰ্চাৰে আজি এই দৰঙী কলা কৃষ্টি উন্নয়ন সংঘই ইয়াত ব্যাস সংগীতৰ কৰ্মশালা আয়োজন কৰা হৈছে। আৰু এইখিনিতে মই ক'ব লাগিব দৰঙী লোককৃষ্টিখিনি অনাখৰী মানুহৰ হাতত, কৃষকৰ হাতত জমা আছে, এইখিনি তেওঁলোকে পৰিৱেশন কৰি আছে, আপোনালোকে দেখিলে গম পাব। এইখিনিক আমি ভাবোঁ যে আমাৰ জনপ্ৰিয় চৰকাৰখনেও এই দুখীয়া কৃষিজীৱী যে লোক সংস্কৃতিৰ যিখিনি শিল্পী, এই শিল্পীখিনিক যথেষ্ট কাৰণে সহায় কৰক আৰু তেওঁলোকৰ জীয়াই থকাৰ কাৰণে তেওঁলোকক সমল দিয়ক। আৰু যিসকল উপযুক্ত শিল্পী সেইসকলক এককালীন আৰু শিল্পী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিলে দৰঙী কলা কৃষ্টি উন্নয়ন সংঘই ধন্য মানিব। চিপাঝাৰৰ পৰা বিকাশ ৰাজবংশীৰ ৰিপৰ্টাৰ অসম। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।